আজি আবেলি সময়ত এপাক পথাৰৰ ফালে ওলাই আহিলোঁ আৰু পথাৰখন দেখি ইমান বেয়া লাগিছে। আমাৰ চাওকচোন, বাৰিষা দিনত বাৰু পথাৰ এনেকুৱা খেতি পথাৰ এনেকুৱা হৈ থাকেনে? এবাৰ হাল বাই থোৱা মাটি শুকাই চিৰাল ফাট দিলে আৰু লগতে ঘাঁহ সেউজীয়া। আৰু মানুহজনে এয়া পথাৰলৈ যোৱা আলিটো ওখ ওখ ঘাঁহ হোৱা দেখি অলপ কাটি দিছে। গৰু ছাগলী আনিবলৈ যাব লাগে, তাতে কিবা কিবি সোমাই থাকে, সেইকাৰণে অলপ ডাঙৰ ডাঙৰ লংবনবিলাক কাটি দিছে। আৰু বাকী পথাৰবোৰ দেখিছে নহয় কেনেকুৱা শুকান শিলগুটিৰ নিচিনা হৈ আছে একদম। এইবাৰ অকল আমাৰ গাঁৱতে নহয়, সৰু পথাৰ অঞ্চলৰ বহু ঠাইতে এনেকুৱা হৈছে এইবাৰ। আৰু আগতেও কেইবছৰমান আগত এনেকৈ 3টা বছৰ একে লেঠাৰিয়ে খেতি হোৱা নাছিলে। আৰু এতিয়া আকৌ মাজতে কেইবছৰমান হৈছিলে, আকৌ এইবছৰ এনেকুৱা ৰূপ লৈছে শুকান খৰাং। ইফালে কঠীয়াও ৰ'দত জ্বলি যোৱাৰ নিচিনা হৈছে, পানী নাই। কি হ'ব ভগৱানেহে জানে। আৰু লগতে এয়া বোৱা চাদৰ কেইখনমান মানুহ এগৰাকীৰ পৰা আনিব লগা আছিল আৰু মানুহগৰাকীক ক'লোঁ পথাৰৰ ফালে লৈ আহা বুলি, আৰু তেওঁ পথাৰতে দি থৈ গ'লহি। এইখিনি চাদৰ যিসকলে মোক ল'ম বুলি মেছেজ কৰি থৈছিলে তেওঁলোকক দিব লাগিব।